এক ছেকেণ্ড আপোনাৰ বা আপোনাৰ পৰিয়ালৰ মোবাইলৰ ৰিচাৰ্জ 2 ভিতৰতে শেষ হ'ব ওলাইছে নেকি? ভুলতো এই ভিডিঅ'টো স্কিপ নকৰিব। 299 ৰিচাৰ্জ কৰিলে 30 ৰুপিজলৈ কেছবেক পাব। এই UPI এপত মোবাইলৰ ৰিচাৰ্জৰ লগতে সকলো ট্ৰানজেকশ্যনত কেছবেক পাব। আপুনিতো জানেই অন্য UPI এপত যদি আপুনি ৰিচাৰ্জ কৰে কেছবেকৰ কথা বাদেই দিয়ক, এক্সট্ৰা প্লেটফৰ্ম চাৰ্জহে পে' কৰিব লগা হয়। কিন্তু বৰ্তমান এই ছুপাৰ মানি UPI এপত প্ৰতিটো মোবাইল ৰিচাৰ্জত 10%লৈ কেছবেক দি আছে, যিটো আপুনি ৰিৱাৰ্ড ছেকশ্যনত গৈ চুৱেপ কৰি আপোনাৰ বেংক একাউণ্টলৈ উইথড্ৰ কৰি ল'ব পাৰে। সৰু সুৰা ট্ৰেনজেকশ্যনৰ লগতে ডাঙৰ ট্ৰেনজেকশ্যনতো আপ টু 5% গেৰাণ্টিড কেছবেক দি আছে। কিন্তু এতিয়া কথা হ'ল এই এপটো ট্ৰাষ্টেড হয় নে নহয়? বন্ধুসকল, এই ছুপাৰ মানি এপটো ফ্লিপকাৰ্টৰ অফিচিয়েল এপ হয়, যিটো 100% ট্ৰাষ্টেড এণ্ড ছিকিউৰ হয়। পলম নকৰি এতিয়াই প্লে ষ্টৰত গৈ এই এপটো ডাউনলোড কৰক আৰু লগতে বন্ধু বান্ধৱী সকলকো এই খবৰটো শ্বেয়াৰ কৰি দিয়ক।